নমস্কাৰ স্বাগতম আকৌ এবাৰ আপোনালোকলৈ মোৰ ইউটিউব চেনেল এমডি গুলফাম দ্য লাইফ চেঞ্জাৰলৈ এতিয়া এটা বহুত ডাঙৰ টপিক্সৰ ওপৰত মই ভিডিঅ' বনাম যদি আপোনাৰ বয়স 18 পৰা 25 হয় তেনেহ'লে আপোনালোকে কি কৰিব লাগে এই সমস্যাটো হয়তো আপোনালোকৰ ব্ৰেইনত হেডেচৰ দৰে আহি আছে গতিকে বাৰু টেনশ্যন ল'ব নালাগে মই আহিছোঁ সলিউশ্যন লৈ চাই থাকক মোৰ চেনেল এমডি গুলফাম দ্য লাইফ চেঞ্জাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল বাটনটো নিশ্চয় প্ৰেছ কৰিব কাৰণ মই ভিডিঅ'বিলাক আপোনালোকৰ কাৰণে বনাওঁ আৰু আপোনালোকে মোক ছাবস্ক্ৰাইব কৰি পেলাই মোক মোটিভেট কৰিব সো টপিক স্টাৰ্ট কৰিব ওলাইছোঁ যদি আপোনাৰ বয়স 18 তেতিয়া আপুনি কি কৰিব সাপোজ টু বি আপোনাৰ বয়স 18 আৰু আপুনি ষ্টাডি বাদ দিছে তেনেহ'লে আপুনি যিকোনো এটা শিক্ষা অনুষ্ঠানত গৈ স্কিলৰ ওপৰত নিজা স্কিলটো ডেভেলপ কৰি লওক হয়তো আপুনি ধুনীয়া পেইণ্টিং কৰিব পাৰে পেইণ্টিং কৰিলে বহুত স্কিল বহুত জব পায় হয়তো আপুনি ধুনীয়া আপুনি ট্ৰেইনাৰ হ'ব পাৰে হয়তো সাৰেগামা শিকি পেলাই ষ্টুডেণ্টক হোম টিউশ্যন কৰিব পাৰে নহ'লে আপুনি টেলি শিকি পেলাই ধুনীয়াকৈ এটা বেগ লওক বেগত লেপটপটো লওক লেপটপটো লৈ ঘৰে ঘৰে যাওক পাৰ টিউশ্যন 2000 কৈ পাব ধুনীয়া আপোনাৰ কেৰিয়াৰ গাইড হ'ব পাৰে কেৰিয়াৰ মেক হ'ব পাৰে সো যিবিলাকৰ 18 সেইবিলাকে পঢ়া বাদ দিছে সেইবিলাকে এইটো কৰিব পাৰে 18 যিবিলাকে পঢ়া কণ্টিনিউ কৰি আছে তোমালোকে ধুনীয়াকৈ গ্ৰেজুৱেশ্যনটো কৰা গ্ৰেজুৱেশ্যনটো মোষ্ট ইম্পৰ্টেণ্ট হয় উইদাউট গ্ৰেজুৱেশ্যন কোনো কোম্পানী কোনো মানে গভৰ্ণমেণ্ট জব মানে হায়াৰ অথৰিটি জববিলাক নাপায় সো যদি তোমাৰ গ্ৰেজুৱেশ্যন কমপ্লিট আছে তেতিয়া তুমি কি কৰিবা ইয়েছ যদি গ্ৰেজুৱেশ্যন কমপ্লিট আছে তেতিয়া তুমি ধুনীয়াকৈ UPSC বা APSC ৰ এক্সাম দিব পাৰা বা সিভিল সাৰ্ভিসবিলাকো ট্ৰাই কৰিব পাৰা যদি এইবিলাক নপোৱা তেতিয়া কি কৰিবা তেতিয়া তোমালোকক এটা ধুনীয়া এডভাইস দি আছো ধুনীয়াকৈ তুমি ঘৰত বহি পেলাই IIBM ৰ যিবিলাক কোৰ্স আছে যেনেকুৱা ডিজিটেল মাৰ্কেটিং তাৰে পিছত ডিপ্লোমা ইন বিজনেছ মেনেজমেণ্ট বা জাৰ্নালিজমৰ কোৰ্স আছে বা ট্ৰেভেলৰ কোৰ্স আছে হোটেল মেনেজমেণ্টৰ কোৰ্স আছে এইবিলাক কোৰ্স তোমালোকে কৰিব পাৰা এইবিলাক কোৰ্স কৰিলেও ম্যাক্সিমাম ল'ৰা ছোৱালীৰ লাভ হয় তারপর একটা কথা জানাই দিম যিকোনো কোর্স করা তাতে ইংলিশ স্পোকেনটো মোস্ট ইম্পর্টেন্ট হয় তোমালোকৰ যদি ল্যাঙ্গুৱেজ প্ৰবলেম থাকে তুমি মানুহ লগত কমিউনিকেট কৰিব নোৱাৰিবা সো স্কিল ল্যাঙ্গুৱেজটো ডেভেলপ কৰা এটা প্ৰশ্ন হল তোমালোকে এটা প্ৰশ্ন কৰিবা স্যার আমি গাঁৱত থাকো আমাৰ তাতে ইংলিশ স্পোকেনৰ কোনো সুবিধা নাই ইয়েস দিস ইজ এ বিগ কোয়েশ্চন তোমালোকে এটা কথা জানাম যদি তুমি গাঁৱত থাকা সাপোজ তুমি গাঁৱত থাকিলে তোমাৰ হাতত এন্ড্ৰইড নিশ্চয় আছে যদি এন্ড্ৰইড আছে তুমি ইউটিউবৰ চেনেল বহুতবিলাক চেনেল আছে মই নাম মেনশন নকৰো বহুতবিলাক চেনেল আছে য'ত গৈ পেলাই তুমি ইংলিশ স্পোকেন শিকিবা পাৰা যদি শিকাৰ মানসিকতা আছে যদি শিকাৰ মানসিকতা নাই কোনো অপচন নাই গতিকে বাৰে বাৰে এটা কথা কম 18 পৰা 25 বছৰৰ যিবিলাক ল'ৰা ছোৱালী ধুনীয়াকৈ ইণ্টেৰিয়ৰ ডিজাইনিঙৰ কোৰ্সো কৰিব পাৰে এটা মেন্টৰ হ'ব পাৰে আজিকালি ওয়েবিনাৰৰ যুগ চলি আছে এটা ওয়েবিনাৰ কি তোমালোকে হয়তো নাজানা জুমৰ দ্বাৰা যিবিলাক জুম এপ ইউজ কৰি পেলাই আমি এটা ওয়েবিনাৰ আইডি ইউজ কৰোঁ ওয়েবিনাৰ আইডি ইউজ কৰি পেলাই ঘৰৰ পৰাই ট্ৰেইনিং দি পেলাই আমি টিউশন ফিজ ল'ব পাৰোঁ বা যদি তোমাৰ এটা গান শিকোৱাৰ কোৱালিটি আছে তুমি ঘৰৰ পৰাই গান শিকাব পাৰা যদি তুমি ধুনীয়া এক্টিং কৰা ঘৰৰ পৰাই স্ক্ৰিপ্ট দি পঠাই দিব পাৰা বহুত স্কোপ আছে গতিকে কিবা এটা কৰা আৰু যেহেতু তোমাৰ বয়স 18 পৰা 25 ইট ইজ এ গোল্ডেন এজ তাৰে পিছত কিন্তু হয়তো তুমি বিয়া পাতিব লাগিব দেউতা হ'ব আৰু বাৰ্ডেন লাহে লাহে বাঢ়ি যাব গতিকে বাৰ্ডেন বাঢ়াৰ আগতে তোমালোকে নিজা এছেটছখিনি ডেভেলপ কৰি লোৱা কাৰণ কমাৰ্চৰ ভাগত এটা কথা আছে এছেটছ যাৰ ষ্ট্ৰং হয় তাৰ লাইবিলিটি বহুত কম হয় গতিকে নিজৰ ভ্যালুৱেশনটো নিজৰ গুডউইলটো ক্ৰিয়েট কৰাৰ এটো সময় এটো বেষ্ট টাইম হয় গতিকে যেহেতু লকডাউনৰ সময় চলি আছে কিবা এটা নতুন চিন্তা কৰা কিতাপ পঢ়িবা দেই আৰু এটা কথা কৈছো যদি কিতাপ পঢ়ে মানুহবিলাকে কিতাপ পঢ়িলে ব্ৰেইন ডেভেলপ হয় আৰু যিবিলাক ভাল কিতাপ আছে যেনেকুৱা ৰিচ ড্যাড পুৱাৰ ড্যাড শিৱ খেৰাৰ আছে জিত আপকি ৰবিনসন আছে হু উইল ক্ৰাই আফটাৰ ইয়োৰ ডেথ লটস অফ বুকস আছে বুকসবিলাক পঢ়িবা বুকস পঢ়িলে ইন্টেলিজেন্সি ডেভেলপ হয় আৰু এটা বুকস আছে 7 স্কিল অফ সেলিং এণ্ড আৰু এটা বুকস আছে কি হাউ টু সেল এইবিলাক বুকস আপোনালোকে পঢ়িলে তাৰে ভিতৰ কথাখিনি গম পাব আৰু নিজা যিটো পাৰ্সনালিটিটো আপোনালোকে ডেভেলপ কৰিব পাৰিব কিছুমান টিপস আছে আৰু মই আপোনালোকক কওঁ এটাতকৈ ডাঙৰ কথা হৈছে কি যদি যেতিয়ালৈকে আপুনি এটো কথা নাভাবে কি মই কিবা এটা কৰিম তেতিয়ালৈকে পৃথিৱীৰ কোনো শক্তি আপোনাক কৰাই দিব নোৱাৰে কাৰণ মানসিকতাটো নিজে ষ্ট্ৰং কৰিব লাগিব কি ইয়েস আই উইল ডু আদাৰৱাইজ নোবডি ক্যান ফোর্স ইউ আৰু এটা কথা অলৱেজ মনত ৰাখিব লাগিব ইয়েস আই ক্যান যাৰ ইয়েস আই ক্যান কেপাসিটি নাই হি লাইফত একো কৰিব নোৱাৰে গতিকে ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ অশেষ ধন্যবাদ মোৰ নাম এমডি গুলফাম গতিকে আপোনালোকে চাইছে মোৰ চেনেল এমডি গুলফাম দ্য লাইফ চেঞ্জাৰ তলতে চেনেলটোৰ নাম দেখিছে আপোনালোকে ফ্ৰেণ্ডৰ মাজত যাব চেনেলটোৰ বিষয়ে ক'ব আৰু লগে লগে সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ সো মাচ জয় হিন্দ জয় ভাৰত